সকলো ৰাজ্যলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ৰঙালী বিহু উপলক্ষে জেতুকা পিচিবলৈ লৈছোঁ। এয়া পিছে মই নহয় দেই, মই আকৌ কেমেৰামেন। এয়া মোৰ ভণ্টি। মৰমৰে হয় আৰু কি ক'ম। ধুনীয়াকৈ তাই পুখুৰীৰ পাৰত বোলে ভিডিঅ' কৰে। মই বোলো ব'ল আৰু কৰগে। ধুনীয়াকৈ তাই ধৰিব খালি পানীখিনি আকৌ টুকি দিলে। মই কৈছোঁ টুকিব নালাগে, আকৌ পানী দিলেচোন পটাত। কলপাত কাটিব ক'লো, পিছে থৈছোঁ আকৌ ঢকুৱাৰ ওপৰত দেই। হৈছে আৰু অকণমানহে পিচিম, অকল এখন হাতলেহে লাগে পাই। কোনে কোনে জেতুকা নোলোৱাকৈ বিহু নানাচে। মই আকৌ নানাচো দেই, বিহুত জেতুকা লাগিবই। তাকো পটাত পিছা, মিক্সিত পিচিলেও নহ'ব। মাৰ লগত কত যে কাজিয়া লাগিও। মায়ে পিছে মিক্সিত, সময় নাই কাৰণে। মোক লাগে পটাত পিচিবলৈ। সেইকাৰণে আজি মায়ে ক'লে নিজেই পিচি লগে যা। এতিয়া বাই বাই, আজিলৈ আহোঁ দেই।